আমি ক'ত যাম কি কথা ক'ব লাগিব সকলোকে আজি আমি যাম এতিয়া দেৱী অতাব মানে বিসৰ্জন দিব গুড মৰ্নিং তই নাজ এই কোন তই নাজ ইভিনিং নাই ইভিনিং 9টা বজাতে ভাগিনে ঘুমাই নাই বোলে কালি ঘৰে পেলাই যাওঁ সকলো দিছলা এই ভাগিনে ঘৰে বনাই বোলে দেখছি কালিৰ পৰা ঘৰে বনাই পূজা উপলক্ষে ঘৰে বনাই সেই হৈছে না কালি আনি আছে আৰু সেইটো চেছ নেকি চাওঁ আৰু এই মছলা নিলেও ঐ ৰবা সেই অলপ বাজে দিব লাগছিল নেকি মা কালি আমাৰ মানে বিসৰ্জন দিম যেতিয়া ভাঙিব ধৰিছে দেৱী মণ্ডপ এইফালে বিসৰ্জনটো সদায় দুখৰে কিন্তু উপায়ো নাই দিবতো লাগিবই গতিকে এয়া দেৱী আমি এতিয়া বিসৰ্জন দিব যাম ধূপটো জ্বলালকে আকৌ তুমি লাইলে ফেলে যাবা গেছি জয় মা কালী চাওক কালিৰ পৰা কি ধুনীয়া এটা মানে হেৰি আছিল এতিয়া চাওক মানে একদম মানে খালী খালী হৈ গ'ল দেৱী মণ্ডপ এতিয়া আমি যাম এটা মানে বোৱতী নদী আমি বোৱতী নদীত আমি মানে বিসৰ্জন দিব লাগিব গতিকে গৈ আছোঁ আমি বোৱতী নদীত এই ভাই দে আনিবা নাকি আৰু সৰু আছে বহা গান উঠালো মই দিছো নহয় আছে ন কিবা কলি কোনবা লাগে অলপ কথা গান বাকলে ভাল তাক ৰখি দে মই নাচম বুলি কৈছো তো
তুমি বহিলি না বহিম দে তুমি আগত বহিলি একো ভাইটি তুমি এটা বহিলি আমাৰ গুৱাহাটী মানি বাইদেউৰ ছোৱালী আই চাই দি দিয়া ধুনীয়া পিকনিক খোৱা জেগা দেৱীহঁতৰ জেগা ধুনীয়া ন যাব লগা নাই এতে মজা মজা একদম বনাইছো এই নমিতা বাইদেউ অ নহয় ইটিত ৰাতিয়ে কৰিম বিৰাট বিৰাট কি মজা স্পট ফুগা জেগা আমি ক'ত আছো আহা নাই মজা বঢ়িয়া জেগাটো ফেণ্টাষ্টিক এই যে জেগা আমাৰ ওচৰত ইমান ওচৰতো যে এই জেগা আছে আমি নিজে গম পোৱা নাছিলোঁ এইখিনি আমাৰ কালাতলি বুলি কয় কালাতলি এই মজা জেগা এতে খাম পিকনিক হাঁহি মোক কিয় গৈছিলো তাই ইমান কষ্ট কৰি কাকলৰ বি তোলে বোলে এতে খাম কাবাৰ বমি হ'ব কাবাৰ কিবা হ'ব গতিকে এতে খাম এই বঢ়িয়া চাই মজা তাৰপিছত এটা বস্তু দেখা পালোঁ আপোনালোককো দেখুৱাই দিওঁ এই গাহৰি এটা ইয়াতে দৰক দি থৈ দিছে মানে আমি দৰক দিয়া বুলি কওঁ আপোনালোকৰ ভাষাত বা কি দেই নাজানো কি কয় এইয়া চাওক গাহৰিটো ধুনীয়াকৈ মোক দেখি তাৰমানে এনেকৈ দিছে মানে খেদি বৌ যেন হৈ আছে এতিয়া বান্ধি থোৱাৰ কাৰণে পাৰা নাই ঐ চুপ থাক চাওক ধৰিলোঁ আমি দেৱী বিসৰ্জন কৰিম এই
কি এইটো কি হ'ব নদী ন বোৱতী নৈ ন এয়া বোৱতী নৈটোত আমি এতিয়া দেৱী বিসৰ্জন কৰিম এই দেৱী আনি আছে ইফালে মই অলপ আগবাঢ়ি আহিলোঁ ভিডিঅ' কৰাৰ কাৰণে সেয়া দেৱী লৈ আহিলে